হাই গাইজ, কেনে আছে আপোনালোকে? আশা ৰাখিছোঁ যে আপোনালোক সকলোৱে ভালে আছে, সুখ-কুশলে আছে। আজি মই আপোনালোকে লৈ আহিছোঁ আন এটা টপিক, যিটো প্ৰায় সকলোৰে হয় আৰু এইটো এটা বহুত বেয়া সমস্যা। সেইটো হ'ল যে আপোনালোকে দেখি আছে নাকৰ থকা ব্লেক হিটছবিলাক এনে সৰু সৰু গুটিৰ নিচিনা হৈ থাকে আৰু এইবিলাক যদি আপোনালোকে খুচৰি থাকে, এনেকৈ টিপি টিপি ওলাব বিচাৰে, তেন্তে এইটো আৰু বেয়া হ'বলৈ ধৰে। তেন্তে ইয়াক আমি ঘৰতে আমি ইয়াৰ পৰা মানে নাইকিয়া কৰিব পাৰোঁ। তে কিছুমান উপায় মই ক'ম আজি আপোনালোকক, আৰু এই উপায়বিলাক যদি আপোনালোকে মানে এপ্লাই কৰে, তেন্তে বহুত সোনকালে আপোনালোকৰ এই ব্লেক হিটছ নাইকিয়া হ'ব পাৰে। তেন্তে বলক কওঁ আহক, এই ব্লেক হিটছবিলাক কেনেকৈ আপোনালোকে নাইকিয়া কৰিব। আৰু এই মই যিবিলাক উপায় ক'ম, এইবিলাকে আপোনালোকে সদায় প্ৰায়ে এপ্লাই কৰি থাকিব লাগিব। এবাৰ এপ্লাই কৰি থৈ দিলে নহ'ব কিন্তু। তে মই কওঁ এটা উপায়। প্ৰথম উপায়টো হ'ল যে কণী ল'ব, কণীত থকা বগা অংশখিনি ল'ব আৰু তাৰ লগত হানি মানে মধু মিক্স কৰি ল'ব আৰু নাকত থকা ব্লেক হিটছ থকা অংশখিনিত আপোনালোকে লগাই ল'ব। লগাই শুকাই যোৱাৰ পাছত ভালদৰে ঘঁহি কুহুমীয়া গৰম পানীৰে ধুই ল'ব আৰু ধুই লৈ তেনেকৈ থৈ দিব। আৰু আন এটা উপায় হ'ল যে আৰু এটা উপায় আছে, সেইটো বহুত ভাল উপায় আৰু সেইটো আপোনালোকে এপ্লাই কৰি চাব পাৰে। বিলাহী ল'ব আৰু ভালদৰে ধুই ল'ব, বাকলি গুচাই ধুই লৈ তাক পেষ্ট বনাই ল'ব। পেষ্ট বনাই আপোনালোকৰ ফেচত এপ্লাই কৰিব পাৰে আৰু পিছত ধুই ল'ব। আৰু কিছুমানৰ কি হয় যে বিলাহীৰ পেষ্ট লগালে কিছুমান খজুৱাই বা কিবা কিবি ৰেচেছ হৈ যাব পাৰে বা ইৰিটেশ্যন হ'ব পাৰে। তো আপোনালোকে সেইটোৰো এটা উপায় আছে। আপোনালোকে প্ৰথমত তেনেকৈ পেষ্ট বনাই হাতৰ যিকোনো অংশ তেনেকৈ লগাই চাব। যদি আপোনালোকৰ কোনো অসুবিধা নহয়, তেন্তে আপোনালোকে বিলাহীৰ পেষ্ট বনাই লগাব পাৰে। আৰু এইটো এটা বহুত ভাল উপায় ব্লেক হিটছ নাইকিয়া কৰাৰ। আৰু এইটো আপোনালোকে ৰাতি লগাই শুই যাব আৰু ৰাতিপুৱা শুই উঠি আপোনালোকে ধুই দিব। ব্লেক হিটছ এনেকৈ কৰিলে ব্লেক হিটছ বহুত সোনকালে নাইকিয়া হৈ যাব। আৰু যেতিয়া এই প্ৰচেছবিলাক কৰিব, তেতিয়া গৰম পানীৰ ভাপ লৈ ল'ব আৰু যিটো ব্লেক হিটছ ওলোৱাত সহায় কৰিব। এনেকুৱাই ৰাতি এবাৰ কৰি আপোনালোকে থৈ দিব, ৰাতিপুৱা শুই উঠি ধুই দিব পাৰে। তেন্তে এনেকৈ কৰিলে ব্লেক হিটছ নাইকিয়া হৈ যাব খুব সোনকালে। আন এটা মই কৈ আছোঁ, আন এটা উপায় আছে, সেইটো হ'ল নিমখ আৰু পিয়ৰ মধু ল'ব, দুটা পেষ্ট বনাই ৰাতি লগাই দিব, শুই যাব আৰু তেন্তে চাব ব্লেক হিটছ নোহোৱা হৈ যাব পাৰে। আৰু এইটো পূৰা 100% ৰিজাল্ট পাব মই ভাবিছোঁ। আৰু এতিয়া আন এটা উপায় কওঁ, মই যে প্ৰথমে কৈছিলোঁ এটা ভাল উপায় আছে, সেইটো আপোনালোকে এসপ্তাহ ইউজ কৰিলে আপোনাৰ ব্লেক হিটছ নাইকিয়া হৈ যাব। সেইটো হ'ল যে আৰু এইটো উপায়টো এনেকুৱা যে মাজে মাজে আপোনালোকে এপ্লাই কৰি থাকিব পাৰে, যে ব্লেক হিটছ নাথাকিলেও এপ্লাই কৰিব পাৰে, কাৰণ সেইটো কৰিলে আপোনাৰ স্কিন গ্ল' হৈ যাব। তে প্ৰথমত এচামুচ নিমখ ল'ব আৰু লগতে হোৱাইট কালাৰৰ টুথপেষ্ট ল'ব, যিকোনো ল'লেই হ'ল। আৰু কলগেট টুথপেষ্টটো হোৱাইটে থাকে, দুইটা মিক্স কৰি ল'ব আৰু চাফা এটা ব্ৰাছ লৈ ল'ব আৰু য'ত য'ত ব্লেক হিটছ আছে তাত লগাব। আৰু ব্লেক হিটছবিলাকতো আমাৰ অকল নাকতে নাথাকে, নাকৰ চাইডতো থাকে আৰু ওঠৰ তলৰ অংশখিনিতো থাকে, থুতনি বুলি কয় যে তাতো থাকে। আৰু ইয়াত লগাই লৈ আপোনালোকে মাছাজ কৰিব, ভালদৰে মাছাজ কৰিব। এটা ব্ৰাছেৰেও লগাব পাৰে, ব্ৰাছেৰে এনেকৈ লগাই মাছাজ কৰিব। ইয়াৰ পাছত কুহুমীয়া গৰম পানী ল'ব আৰু এটা কটনৰ কাপোৰেৰে গৰম পানীৰ ভাপ লগাব। চাব যে ভালদৰে ভাপ লগাব, এনেকৈ প্ৰেছ কৰি ভালদৰে লগাব, যাতে প্ৰেছ কৰিলে কি হ'ব, ব্লেক হিটছবিলাক ওলাই আহিব। আৰু তেনেকৈ প্ৰচেছটো 3-4বাৰ কৰিব আৰু তেন্তে চাব যে ব্লেক হিটছ এনেকৈ ওলাই আহিব। আৰু এটা এইটো কৰিলে কি হয় যে আপোনাৰ স্কিন ছফ্ট হৈ যাব, বহুত ধুনীয়া হৈ যাব। আৰু ইয়াৰ থাৰ্ড ষ্টেপ এইটো হ'ল যে এচামুচ দৈ ল'ব, দৈৰ লগত মুলতানী মিট্টি ল'ব, যিকোনো মুলতানী মিট্টি ল'ব পাৰে, আজিকালিতো এভেইলেবল হয় মুলতানী মিট্টি য'তে ত'তে। মুলতানী মিট্টিৰ লগত দৈ মিক্স কৰি ল'ব আৰু ভালদৰে মিক্স কৰি লৈ ব্লেক হিটছ থকা ঠাইত লগাব আৰু শুকাই যোৱাৰ পাছত লাহে লাহে উঠাই দিব। চাব যে এটা ইম্পৰ্টেণ্ট কথা যে চাব যে বেছি জোৰে নঘঁহিব, বেছি জোৰে যদি ঘঁহে তেন্তে আপোনালোক কি হ'ব পাৰে, ৰঙা হৈ যাব পাৰে নাকটো। আৰু এনেকৈ কৰিলে ব্লেক হিটছ একেবাৰে 100% চিয়'ৰ যে এসপ্তাহত আপোনাৰ ব্লেক হিটছ নাইকিয়া হৈ যাব। ৰেগুলাৰ কৰিব লাগিব কিন্তু। আৰু প্ৰথমে কি কৰিব,
এটা টুথপেষ্ট ল'ব, টুথপেষ্টৰ লগত নিমখ লৈ ল'ব, এচামুচ দুটা মিক্স কৰি পেলাই আপোনালোকে লগাব। তাৰপিছত অকণমান পিছত আপোনালোকে গৰম পানীৰে ভাপ দিব। দিয়াৰ পিছত আপোনালোকে মুলতানী মিট্টিৰ পেষ্ট বনাব, পেষ্ট বনাই লগাব, লগাই পেলাই 15-20 মিনিট থৈ দিব। তাৰপিছত ধুই দিলেও হ'ব, নহ'লে ধুই নিদিলে ভাল। বিশেষকৈ আপুনি ঘঁহি ভালদৰে উঠাই দিব, তেন্তে চাব যে 100% আপোনালোকৰ ব্লেক হেডছ নাইকিয়া হৈ যাব পুৰা এসপ্তাহত। আৰু ৰেগুলাৰো কৰিব পাৰে ইয়াৰ ব্যৱহাৰ। তাৰপিছত যিকোনো যেতিয়া দেখিব যে ব্লেক হেডছবিলাক নাইকিয়া হ'ব ধৰিছে, তেতিয়া লাহে লাহে সপ্তাহত 3 দিনৰ পিছত সপ্তাহত 2 দিন কৰিব, আৰু তেনেকৈ এদিন কৰিব। এনেকৈ লাহে লাহে আপোনালোকে ইয়াৰ নলগালেও হ'ব। তেনেকৈ কৰিলে এসপ্তাহতো নাইকিয়া হৈ যাব, আৰু এনেকৈ কৰিলে আপোনালোকৰ ব্লেক হেডছ নাইকিয়া হৈ যাব আস্তে আস্তে। তেন্তে আপোনালোকে এনেকৈ ইউজ কৰি চাব, চাব যে একেবাৰে আপোনালোকৰ ব্লেক হেডছ পাৰ্মানেণ্টলি নাইকিয়া হৈ গৈছে। আৰু মুলতানী মিট্টিটো এনেও আমাৰ ফেচৰ কাৰণে বৰ ভাল, আৰু দৈও মাজে মাজে এপ্লাই কৰিলে আপোনাৰ ফেচৰ গ্ল' হৈ যাব, ধুনীয়া হৈ যাব ফেচটো দেখিবলৈ। তেন্তে আপোনালোকে এপ্লাই কৰি চাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।